সৰুতেই মনত পৰে কি নপৰে নাজানো। আজি আকৌ এবাৰ চকলং বিবাহ পদ্ধতিৰে এখন বিবাহ আছিল। সেই বিবাহত আমিও গৈছিলোঁ। কিন্তু বহুত ভাল লাগিলে। বিবাহৰ চকলং পদ্ধতি যিটো কেনেকৈনো পালন কৰে পদ্ধতিখিনি আপোনালোকে চাওক। আৰু বহুত কষ্টকৰো হয় যেতিয়া এজনী ছোৱালী নিজৰ মাক দেউতাক নিজৰ জন্মঘৰখন এৰি অন্য এখন ঘৰক আঁকোৱালি লোৱাটো বহুত কঠিন হয়। আৰু আপোনালোকেও চাওকচোন, ভিডিঅ'টো বহুত ভাল লাগিব। স্বাগতম জনাইছোঁ পিংকি শৰ্মা যোৰহাট চেনেলটোলৈ। আজি অন্য এটা ভিডিঅ'ৰ সৈতে। আৰু এয়া চাওক কিমান ধুনীয়াকৈ ডিজাইন দি এটা মৰল বনাইছে। সেই মৰলত 100 এগছি চাকি আৰু থুৰীয়া তামোল 101খন ঠিক তেনেদৰে। আৰু এয়া আমাৰ চকলঙৰ কাষত দৰা বহিছে আৰু দৰা সখীও আছে। মাল্যাৰ্পণ কৰা হ'ব। আৰু অতিকে দুখৰ কথা যে মই সম্পূৰ্ণখিনি ভিডিঅ' আপোনালোকৰ আগত মই দিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। আৰু আপোনালোকক মাজলৈ যিকণ পাৰোঁ মই সিমানখিনিকে চেষ্টা কৰিলোঁ দিবৰ কাৰণে। আৰু ভিডিঅ'টো আপোনালোকে উপভোগ কৰক। আৰু কেনেকুৱা লাগিলে আপোনালোকে ভিডিঅ'টোত কমেণ্ট এটা কৰিব। আৰু আগলৈ আপোনালোকে বাৰু এনেকুৱা চকলং বিবাহ পদ্ধতিৰে বিবাহ দেখিছেনে? ময়ো দেখিছিলোঁ এবাৰ সৰুতে, কিন্তু মোৰ মনত নপৰে। ঠিক আজি বহু বছৰৰ মূৰত আকৌ এনেকৈ দেখা পালোঁ। কিনো কেনেকৈনো হৈছে তাকে আপোনালোকক ভাবিলোঁ আপোনালোককো
অকণমান দেখাওঁ ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়া ভিডিঅ'টো এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিব। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে আপোনালোকে মোৰ চেনেলটো প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব।